আত্মপ্ৰকাশ দৰ্শনলৈ মই সংগীতা গগৈ স্বাগতম জনাইছো। যাওক হাততে সংবাদ। হৰি সেৱাৰীৰ কৃতাৰ্থ হেমধৰ গগৈ তিনিয়া গাঁৱৰ ৰাইজো হয় ধন্য। দীৰ্ঘদিন ব্ৰত আছে বৰ নামঘৰীয়া দায়িত্বৰ কৰ্ম স্বীকৃতিৰে জনাই ৰাইজে সম্বৰ্ধনা। ভগৱন্তৰ পৰম কৃপাবলে হৰি গৃহত ভক্তি সেৱা আগবঢ়াবলৈ পাই পৰম ভক্ত হেমধৰ গগৈ। দক্ষিণ যোৰহাটৰ টিমটিমীয়া ৰাইজেও তেখেতক বৰ নামঘৰৰ মানি বৰ নামঘৰীয়া স্বৰূপে পাই কৃতাৰ্থ হয়। যুৱকালৰ পৰাই আধ্যাত্মিক দিশত মতি এই হৰি ভকতজনে 1993 খ্ৰীষ্টাব্দৰ মণিকূটৰ আসন বন্তি আগবঢ়াই গাঁৱৰ মংগল বাঞ্ছা কৰি আহিছে। নামঘৰৰ উপৰি গৃহস্থীৰ গৃহতো নৈবেদ্য শৰাই আগবঢ়াই সকলোকে ধৰ্মীয়ভাৱে উপকাৰ সাধন কৰিছে। ধৰ্মপৰায়ণতা, সাত্বিকতা, আধ্যাত্মিকতা, সময়ানুবৰ্তিতা, সৰলতা, মনৰ পবিত্ৰতা আদি গুণৰ অধিকাৰী হোৱাৰ বাবেহে তেখেতে এনেহেন মহান মাংগলিক কৰ্মত দীৰ্ঘদিন ব্ৰত থাকিব পাৰিছে। আসন বন্তি আগবঢ়াই গাঁৱৰ মংগল বাঞ্ছা কৰি আহিছে। নামঘৰৰ উপৰি গৃহস্থীৰ গৃহতো নৈবেদ্য শৰাই আগবঢ়াই সকলোকে ধৰ্মীয়ভাৱে উপকাৰ সাধন কৰিছে। ধৰ্মপৰায়ণতা, সাত্বিকতা, আধ্যাত্মিকতা, সমন্বয়তাবৰ্তিতা, সৰলতা, মনৰ পবিত্ৰতা আদি গুণৰ অধিকাৰী হোৱাৰ বাবেহে আপুনি এনে মহান মাংগলিক কৰ্মত দীৰ্ঘদিন ব্ৰতি থাকিব পাৰিছে। শ্ৰীভক্ত হেমধৰ গগৈৰ ধৈৰ্যশীল ধৰ্মপৰায়ণতাক স্বীকৃতি আৰু কৃতজ্ঞতা জনাই শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ জয়ন্তীত ভগৱন্তৰ গুণানুকীৰ্তন গৃহতে গাঁৱৰ ৰাইজে ভক্তিৰে সম্বৰ্ধনা জনায়। পৰম ধৰ্মপ্ৰাণ গৰাকীয়ে স্বাস্থ্য আৰু বয়সৰ বাবে হৰিগৃহত দৈনন্দিন ভক্তি প্ৰদীপ আগবঢ়োৱাৰ দায়িত্বৰ পৰা অব্যাহতি লৈছে যদিও সুবিধা অসুবিধাৰ সময় সাপেক্ষে এই দায়িত্ব পালন কৰিবলৈ আৰু নৈবেদ্য শৰাই আগবঢ়াবলৈ মনোবল অক্ষুণ্ণ ৰাখিব পাৰিছে। সেয়ে তেখেতক সদা সংগত পোৱাটো প্ৰভুৰ কৃপাৰূপে মানিছে। ৰাজহুৱা সম্বৰ্ধনাৰ উপৰি কেইবাটাও পৰিয়ালে সন্মান আগবঢ়াই শ্ৰীভক্তজনৰ শাস্ত্ৰ পাঠ, প্ৰাৰ্থনা, আশীৰ্বাদ, নাম প্ৰসংগ, দিহানাম আদি দক্ষতা আৰু স্মৃতিশক্তি স্বীকাৰ কৰিবলগীয়া। এই মান্য বৰ্জন বৰ গায়ন, অভিনেতা, শিল্প, কৰ্ম, কৃষক আদি গুণৰো গৰাকী। তেখেতৰ সৰ্বগুণ সমাজত বিৰাজমানৰ লগতে স্বাস্থ্য, সুস্থতা আৰু আয়ু ৰেখা দীৰ্ঘতাৰ বাবে পৰমেশ্বৰক সকলোৱে মিনতি জনায়। পৰিয়ালসহ কুশলে ৰাখি শ্ৰীহৰিয়ে সৰ্বক্ষণে কৃপা কৰিবলৈ জনাইছে প্ৰাৰ্থনা। আৰু লগতে তেখেতে মোৰ লগতে বৈকুণ্ঠৰ যি দেৱবাদ্য সুবাদ্য ভাগ লৈ আমাৰ কেইগৰাকীমান আমাৰ সমাজলৈ সেইদিনাই বিদায় দিলে সেই কথাটো কিন্তু ধৰি নল'ব, আমি বিদায় দিয়া হোৱা নাই। সকলোকে আমি আলোচনাই কৰিছোঁ আৰু সম্বৰ্ধনা জনাইছোঁ। সম্বৰ্ধনা জনাবলৈ ভাল পাইছোঁ আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে। সকলো ৰাইজৰ লোকায়তৰ সকলোৱে একমত কৰি এই কৰ্মসূচী লোৱা হৈছে। সম্পাদক বিনোদ গগৈ আৰু প্ৰযুক্তি সম্পাদক ধীৰাজ বৰুৱাৰ সম্পাদিত হাততে সংবাদৰ বিশেষ সহযোগী সংগীতা গগৈ, নিকিতা গগৈ আৰু অংকুৰ কৃষ্টি কছাৰী। আজিৰ হাততে সংবাদ ইমানেই। চাই থাকে যেন আত্মপ্ৰকাশ দৰ্শন।